প্ৰৱেশ কৰিম। এইবিলাক কাষ্টমাৰ হয়, এইকেইটা গোটেইকেইটা ঠিক কৰিব দাদা। আপোনালোকৰ বেটেৰী লৈ আহি ইয়াতে বনাই লৈ যাব পাৰিব ধুনীয়াকৈ। আৰু ধৰক এই যিবিলাক আমাৰ ই ৰিক্সা ধৰক বেটাৰী যদি চেল ভালে থাকে তেতিয়াই হ'ব। হে গাইজ, মই আহিছোঁ আজি এখন মানে আচৰিত দোকান এখনত, য'ত মানে আমি কি কৰোঁ, আমাৰ বহুতো ইনভাৰ্টাৰৰ বেটেৰী হওক বা ডাঙৰ বেটেৰী হওক মানে বেয়া হোৱাৰ ল'লে আমি কি কৰোঁ মানে ভাঙা চিঙাত বিক্ৰী কৰি দিওঁ বা পেলাই দিওঁ। কোনো এতিয়াৰ পৰা আপোনালোকে সেইবোৰ বেটেৰী পেলাই দিয়াৰ দৰকাৰ নাই। সেইবোৰ বেটেৰী আকৌ নতুন কৰি মানে আপোনালোকে ইউজ কৰিব পাৰিব। আৰু এইখন এখন দোকান য'ত মানে বেটেৰীবোৰ, পুৰণা বেটেৰীবোৰ তেওঁলোকে নতুন বনাই দিয়ে আৰু সেইবোৰ বেটেৰী আগৰ দৰে কাম কৰি থাকে। এইখন মই দেখাই আছোঁ দোকানখন, চাই লওক। আৰু ইয়াৰে মানে বেটেৰী এটা বনাওঁতে কিমান পইচা পৰিব, কম খৰচতে হ'ব, গোটেইখিনি মই আপোনালোক দেখাম। চাই থাকোঁ কমপ্লিট ভিডিঅ'টো। চ' এইটো মেইন মাল হয়, মেইন বস্তু এইটো। ইয়াৰ পৰা গোটেইখিনি হয় কেনেকৈ কি কৰিব লাগে। ইয়াতে আপোনাৰ ইয়াতে এতিয়া অলৰেডি অন আছে, এইটো অন আছে, অন চুইচ আছে। ইয়াতে অলৰেডি দুটা বেটেৰী, আৰু ইয়াতে চাৰিটা বেটেৰীৰ কাম চলি আছে। চাৰিটা বেটেৰীৰ কাম অলৰেডি চলি আছে। এই দুটা আছে আৰু তাতে দুটা আছে, এইখিনি বনাই আছে। আৰু এইফালে আছে, ইয়াতে এটা আছে, সেই তাতেও আছে, মেচিন আছে, গোটেইকেইটা কমপ্লিট। এইখন দোকান হয়, ধুনীয়া দোকান। ইয়াতে আপোনাৰ লিখা আছে ইয়াত সকলো ধৰণৰ 12 ভল্টৰ পুৰণি বেটেৰী জেনেৰেশ্যন কৰি পুনৰ সজ্জীৱিত কৰা হয়। ফোন নম্বৰ চন চব দিয়া আছে। আৰু এইখন দোকান হয় চানভি চানচি। ত' আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিম। ইয়াতে লিখাই আছে গোটেইখিনি, নাম্বাৰ চাম্বাৰ দিয়া আছে ইয়াতে গোটেই। আমি ভিতৰত প্ৰৱেশ কৰিম আৰু বেটেৰী যিজন অনাৰ হয় তেখেতৰ লগতো কথা পাতিম। তেওঁৰ পৰা ফুল ডিটেইলছ ল'ম, কেনেকুৱা কি কৰিব পাৰি। হাই দাদা। নমস্কাৰ। নমস্কাৰ। বাকী আপোনাৰ নাম? মদন আলয়। আৰু এইটো কেনেকুৱা পালে, এইটো স্কোপটো কেনেকুৱা পালে, আপুনি ক'ৰ পৰা পালে? মাথা মাৰি অলপ মোবাইলতো চাই আছিলোঁ, ইউটিউবত চাই পাই গ'লোঁ। পাই পেলাই ভাবিলোঁ বোলে এইটোৱে কৰোঁ আৰু কি কৰিম আৰু। এনে কাষ্টমাৰৰ পৰা কেনেকুৱা ৰেছপঞ্চ পাইছে আপুনি? ৰেছপঞ্চ মতে বেয়া নহয়। কেতিয়াবা এটাও আহে, দুটাও আহে, কেতিয়াবা 10টাও আহে। এইটো ক'ব নোৱাৰি, আপোনাৰ নামটো কৈ দিয়ক, দোকানখনৰ নামটো কৈ দিয়ক। ফোন কৰি মোৰ দোকানৰ নাম হৈছে আপোনাৰ কৃষ্ণা বেটাৰী চলিউশ্যন এণ্ড ৰিজেনেৰেটৰ। আপোনাৰ চাৰিআলি আমি অলপ দেখাইছোঁ। ঠিক আছে। তো দাদাই আমাক দেখাব কেনেকুৱা কি কৰে। এইটো এতিয়া অন আছে, এইটো অন আছে, এতিয়া অন চুইচ আছে, গোটেইকেইটা অন আছে। আৰু বাকী এইকেইটা বেটেৰীৰ কাম চলি আছে, এইটো আৰু এইটো দুটা। আৰু ইয়াতো চলি আছে। দাদা এনেই এই মেচিনটোৰ দাম কিমান লৈছে? এইটোৰ দাম মই লৈছিলোঁ আপোনাৰ ফেব্ৰুৱাৰীত। এতিয়া দাম আছিলে ইয়াৰ 6.5 লাখ টকা। 6.5 লাখ। এতিয়া শুনিছোঁ ইয়াৰ বাঢ়িছে দাম। আমাৰ এনেই গুৱাহাটীত মানে হাতীগাঁৱত এইটো প্ৰথম নেকি? হাতীগাঁৱত মানে এইটোৱে প্ৰথম। হাতীগাঁও মানে ভেটাপাৰা। চ' মই অলপমান দোকানখন দেখাই দিওঁ গোটেইখিনি। ইয়াতে আপোনালোকে দেখিছে বহুত বেটেৰী আছে, এইবিলাক কাষ্টমাৰ হয়, এইকেইটা গোটেইকেইটা ঠিক কৰিব দাদাই। আৰু ইয়াতে গোটেইখিনি লিখাই আছে কৃষ্ণা বেটেৰী চলিউশ্যন আৰু জেনেৰেটৰ ধুনীয়াকৈ ইয়াতে লিখা আছে। আৰু ইয়াতে আপোনাৰ কণ্টেক্ট নম্বৰো আছে, মই ডিছক্ৰিপশ্যনতো ইয়াৰ কণ্টেক্ট নম্বৰটো দি দিম। আপোনালোকে ডাইৰেক্ট কথা পাতি আহি কেনে আপোনালোকৰ বেটেৰী লৈ আহি ইয়াতে বনাই লৈ যাব পাৰিব ধুনীয়াকৈ এইখন বেটেৰী। আমি ৱাৰেণ্টি দিওঁ আপোনাৰ ইনভাৰ্টাৰ বেটেৰী, আপোনাৰ 2 বছৰৰ ৱাৰেণ্টি দিওঁ। আৰু ধৰক এই যিবিলাক আমাৰ ই ৰিক্সা বা এই মানে গাড়ী বেটেৰী, এইবিলাকক আমি ধৰক 6 মাহ 10 দিনৰ ৱাৰেণ্টি দিওঁ। যদি আপোনাৰ বেটেৰীটো গুড হৈ যায় তেতিয়াহে আমি বেটেৰী ডেলিভাৰী দিওঁ আৰু পইচা লওঁ, এনেই আমি পইচা নলওঁ। কিন্তু ভিতৰতে একদম ডেট হ'লেও বনাব পাৰে নে আপোনালোকে? নাই, ডেট মানে ধৰক বেটেৰী যদি চেল ভালে থাকে তেতিয়াহে হ'ব, যদি চেল মৰি যায় তেতিয়া নহ'ব। কিমান পাৰ্চেণ্ট থাকিলে চেল থাকে? চেলটো মানে থাকিবই লাগিব, আপোনাৰ 6টা চেল থাকে, 6টা চেল থাকিব লাগিব।
এইবিলাক চেক কৰা মেচিন দিয়ে আচ্ছা এই সৰু সৰু মেচিন আছে আৰু এইবিলাক দিয়ে এতিয়াতো শুনিছোঁ মই ইয়াতে আচলতে 8 লাখৰ বেছি পৰা 7 লাখ কৰি পুনেৰ পৰা মানে ডাইৰেক্ট অৰ্ডাৰ কৰি লৈ আহিব লাগিব যদি আমাৰ লগত যোগাযোগ কৰে আমি কৰাই দিম গোটেইখিনি কাম আমি কৰাই দিম একচুৱেলি বেটাৰীটো চেক কৰিব কেনেকৈ মেচিন চেচিন গোটেইখিনি আছে আৰু এইটো টেকনিচিয়ান হয় তেখেতে গোটেইখিনি এইবিলাক মোটাটো এনচি পেলাই দিছ অঁ একচুৱেলি ই ৰিক্সাবিলাকৰ 4টা বেটাৰী থাকে 2টা চেক কৰিলে আৰু এতিয়া 2টা চেক কৰিব তেওঁলোকৰ টেকনিচিয়ানে দাম হৈছে কিন্তু বেটাৰী বৰ্তমান ঠিক আছে বহুত আছে ৱাৰেণ্টি আছে বেটাৰীকেইটা এই দুটা কিমান দিন হৈছে লগোৱা এইগিলা 6 মাহ মান হ'ল 6 মাহ গ'ল তেতিয়া বনাবলগীয়া হৈছে ৱাৰেণ্টি যে আছে ৱাৰেণ্টিটো আছে কাম ৱাৰেণ্টিটো যাব আৰু বেছি দিন নাই কিন্তু এই দুটাটো গৈছে এই দুটা বনাব লাগিব দুটা বনাব লাগিব এই দুটাৰ কাৰণে এই দুটা বেয়া হৈ যাব এতিয়া ইয়াতে বদলালে হ'ব না এটা বদলাই দিলে হ'ব বদলাব নালাগে দুইটা বনালে হৈ যাব এতিয়া যে বেটেৰীটো বেয়া হৈ যাব এইটো বেয়া আছে চেল চেল বৰ্তমান এইটো 3টা চেল বেয়া আছে এইটো বেটেৰী বনোৱাটো নহ'ব বনাব পৰা যাব এইটো এইটো চেলটো ভাল নহ'ব এইটো চেঞ্জ কৰিব লাগিব এতিয়া অঁ এইটো আমি লুডটো চাই দিম বেটেৰীটো লুডটো কেনেকুৱা আছে লুডটো চাম আমি এইটো 1 বছৰীয়া বেটেৰী যদি এইটো লুডটো যদি ইয়াতে ভাল গায় ভাল আহিব বেয়া হ'লে বেয়া আহিব উইক তো আমি লুডটো চাই গম পাইছোঁ বেটেৰীটো বনালে হোৱাৰ চান্স আছে 950 থাকিলে হোৱাৰ চান্স আছে এইটো গুড মানে বৰ্তমান ডাউন হৈছে এই দিছোঁ 10ৰ তলত থাকিলে সদায় বেটেৰী কম জুই হয় বৰ্তমান এইটো বনাব লাগিলে হৈ যাব 1000 টকা কম দিলে এইটো ভাল হৈ যাব এইটো মই বহুত কমি গৈছে বেটেৰীটো এইটো মানে গাড়ীখনৰ পিক আপটো দেখা তো এতিয়া 2টা বেটাৰী আহিছে বেটাৰীকেইটা চেক কৰিছে এটা ভাল আছে আৰু এটা অকণমান বেয়া আছে আৰু এই 2টা বেটাৰীও তেওঁলোকে ইয়াতে বনাই দিব আৰু দাদা বেটাৰীটো বনাবলৈ কিমান সময় লাগে বেটাৰীটো বনাবলৈ আপোনাৰ কিছুমান বেটাৰী 6 ঘণ্টাতো হৈ যায় আৰু কিছুমান বেটাৰী 12 ঘণ্টাৰ পৰা 24 ঘণ্টা লাগে বেটাৰী লৈ থাকে মিনিমাম ধৰক এদিন লাগি যায় আৰু এদিন লাগি যায়